সাপ আহি ঘৰৰ ভিতৰত থকাটো কোনো মানুহে নিবিচাৰে, কিন্তু কি কৰিব, ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। ইয়াৰ পিছতো কাৰোবাৰ ঘৰত বছৰেকৰ মূৰত, কাৰোবাৰ ঘৰত মাহেকৰ মূৰত, কাৰোবাৰ ঘৰত সপ্তাহৰ মূৰত আৰু কাৰোবাৰ ঘৰত হয়তো প্ৰত্যেক দিনে সাপ আহি সোমাইহি। বিশেষকৈ গৰমৰ দিনকেইটা তেনেকুৱা ধৰণৰ ঘটনা বেছিকৈ হৈ থকা দেখা পোৱা যায়। সেইবাবে এই ভিডিঅ'টোত আজি ক'বলৈ আহিছোঁ যে ঘৰৰ ভিতৰত যদি কিবা কাৰণে সাপ সোমায় তেতিয়া আপোনালোকে কি কি কাম কৰিব পাৰে যাতে সাপো নমৰক, লাঠিও নাভাগক। সেয়ে দেৰি নকৰি আৰম্ভ কৰোঁ আহক। নমস্কাৰ বন্ধুসকল, মই মানস, আপোনালোকে চাই আছে ছেভ ৱাইল্ড লাইফ। সাপ যদি কিবা কাৰণে আপোনাৰ ঘৰৰ ভিতৰত সোমায় তেন্তে হ'লে আপুনি কৰিবলগীয়া প্ৰথম কামটো হৈছে সাপটোক অকলে এৰি দিব। সাপটোক যদি অকলে এৰি দিয়ে তেতিয়াহ'লে সেই সাপটোৱে যিটো কামৰ কাৰণে আপোনাৰ ঘৰত সোমাইছে সেই কামটো কৰি সি লাহেকৈ ওলাই গুচি যাব। 2 নম্বৰতে সাপটোৰ বেছি ওচৰলৈ নাযাব। সাপটোৰ ওপৰত চকু ৰাখি লাহে লাহে তাৰ পৰা পিছলৈ ধীৰে সুস্থিৰে গুচি আহিব। 3 নম্বৰতে সাপটো ওলাই যোৱাৰ ৰাস্তা বন্ধ নকৰিব। দৰ্জা খিৰিকী এইবোৰ খুলি দিয়ক যাতে সাপটো ওলাই যাব পাৰে। 4 নম্বৰতে এটা ভুল আপুনিও কৰিছে বা আপুনি বেলেগক কৰা দেখিছে, সেইটো হৈছে সাপটো ওলোৱাৰ পিছত ফেনাইল বা এচিড দি পেলাই সাপটোক খেদাৰ যত্ন কৰে। তেনেকুৱা নকৰিব। ফেনাইল বা এচিডৰ ব্যৱহাৰ কৰক ঘৰত। নিগনি বা পঁইতাচোৰা এনেকুৱা ধৰণৰ যিবিলাক জীৱ থাকে এইবিলাকৰ ঘৰত যাতে নহওক সেইবিলাক, তাৰ কাৰণে ফেনাইলৰ ব্যৱহাৰ কৰক। আৰু যদি ঘৰত নিগনি বা পঁইতাচোৰা এনেকুৱা ধৰণৰ জীৱবিলাক নাথাকে তেতিয়াহ'লে আপোনাৰ ঘৰত সাপো নোসোমায়। 5 নম্বৰতে যদি সাপটো ওলাই যাবলৈ ৰাস্তা পোৱা নাই তেন্তে হ'লে এডাল দীঘল লাঠিৰে তাক মাৰি পেলাব নালাগে। শুনি লওক, এডাল দীঘল লাঠিৰে সাপটো বাহিৰলৈ ওলাই যোৱাৰ ৰাস্তাটো তাক দেখুৱাই দিব। দীঘল লাঠি এডালে যদি আপুনি তাৰ নেগুৰৰ ফালে অকণমান লাহে লাহে যদি আপুনি তাক মাটিত টুকটুকাই দিয়ে তেতিয়াহ'লে সাপটো নিজেই তাৰ ওলাই যোৱাৰ ৰাস্তাটো সি বিচাৰি ল'ব। 6 নম্বৰতে যদি ইমানখিনিৰ পিছতো সাপটো বাহিৰলৈ ওলোৱা নাই, ধৰি লওক কেতিয়াবা জালত যদি লাগি থাকে বা তেনেকুৱা কিবা জেগাত যদি সাপটো ফচি যায় তেতিয়াহ'লে তাক হাতেৰে ধৰি সাপটো বাহিৰলৈ উলিয়াবলগীয়া কণ্ডিশ্যন হয়। আৰু তেনে ক্ষেত্ৰত আপুনি সেইটো কাম নকৰাই ভাল, যিহেতু যদি আপোনাৰ তেনেকুৱা আগে পিছে কোনো অভিজ্ঞতা নাই, আপোনাৰ সাপৰ ওপৰত কোনো জ্ঞান নাই, তেতিয়াহ'লে আপুনি তেনেকুৱা নকৰিব। আপুনি তাৰ নিজেই নকৰি সেইটো কামৰ কাৰণে আপুনি এজন স্নেক ৰেস্কিউৱাৰ যি থাকে তেওঁক আপুনি ফোন কৰিব পাৰে আপোনাৰ অঞ্চলত, নাইবা যদি তেনেকুৱা কাৰো নাম্বাৰ নাই তেতিয়াহ'লে আপুনি ওচৰত গৈ বন বিভাগৰ লগত খবৰ কৰক। বন বিভাগে কিবা নহয় কিবা এটা আপোনাৰ সাপটো ভালে কুশলে তাৰ পৰা উলিয়াই নিয়াত সহায় কৰি দিবই। বন্ধুসকল, এইকেইটাই আছিলে ঘৰৰ ভিতৰত সাপ সোমালে কেনেকে কি কাম কৰিব পাৰে নোৱাৰে এইখিনি কথা। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা থাকিলে। সকলো ভিউৱাৰ্ছকে ধন্যবাদ জনাই এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই বাই।